ছাত্ৰ ছাত্ৰীসকল আজি আমি 7.1ৰ একেবাৰে শেষৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰোঁ। ইয়াত লিখা আছে চি বিন্দুত সমকোণ হ এ বি চি এটা সমকোণী ত্ৰিভুজ। চি বিন্দুটো ইয়াত এটা সমকোণ সৃষ্টি হোৱাকৈ এ বি চি এটা সমকোণী ত্ৰিভুজ দিছে। আমাৰ এই কোণ ডাঙৰ কোণটো সমকোণ হ'ব আৰু এম অতিভুজ এ বিৰ মধ্যবিন্দু। এমটো এই এ বি ডালৰ সমকোণৰ বিপৰীত বাহুক অতিভুজ বুলি কোৱা হয়। এই অতিভুজডালৰ মধ্যবিন্দু বুলি কোৱা হৈছে। আমি ইয়াৰ লগে লগে বুজি পাব লাগিব যে এ এম বি এম সমান হ'ব, কাৰণ কেলৈ এমটো এ বি ডালৰ মাজত আছে বুলি কৈছে। চিক এমৰ সৈতে ৰেখাৰে সংযোগ কৰা হ'ল। চি বিন্দুটোক এমৰ সৈতে এনেকৈ সংযোগ কৰা হ'ল বুলি কৈছে আৰু ডি বিন্দুলৈ এনেভাৱে বহাই দিয়া হ'ল যাতে ডি এম আৰু চি এম সমান হয়। এইটো চি এমক সংযোগ কৰাৰ পাছত এই ডি লৈ বহাই দিয়া হ'ল, যাতে এনেভাৱে বহাই দিয়া হ'ল যাতে ডি এম এই টুকুৰাটো আৰু চি এম এই টুকুৰাটো সমান হয়। আমি দুটা বস্তু সমান পাইছোঁ, দুযোৰ বস্তু এ এম বি এম সমান ডি এম চি এম সমান। ডি বিন্দুক বিৰ সৈতে ৰেখাৰে সংযোগ কৰা হ'ল। ডি বিন্দুটোক বি বিন্দুৰ সৈতে ৰেখাৰে সংযোগ কৰা হ'ল। দেখুওৱা যে আমাৰ আঠৰত 4টা দিছে। প্ৰথমতে দিছে ত্ৰিভুজ এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি। এইটো 1 নম্বৰ ত্ৰিভুজ, এইটো 2 নম্বৰ ত্ৰিভুজ বুলি ধৰি লৈছোঁ মই। এই দুটা ত্ৰিভুজ সৰ্বসম দেখাব লাগে। তাৰপিছত 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকৈ আছে, এইকেইটা আমি পাছত কৰিম। প্ৰথমতে আমি এই দুটা ত্ৰিভুজ সৰ্বসম উলিয়াই লওঁ। 1 নম্বৰ ত্ৰিভুজ এ এম বি ওলাই হৈ গৈছে, এ এম চি আৰু ত্ৰিভুজ বি এম ডিৰ এই ত্ৰিভুজ দুটাৰ আমি 3যোৰ বস্তু সমান দেখাব লাগিব। সৰ্বপ্ৰথমে আমি যিকেইটা দিয়া আছে সেইকেইটা আমি লিখি লওঁ। 1 নম্বৰ ত্ৰিভুজ 2 নম্বৰ ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাব লাগে। 1 নম্বৰ ত্ৰিভুজৰ এ এম বাহুৰ লগত এ এম বাহুৰ লগত বি এম বাহু সমান হ'ব। এইটো দিয়া আছে যে এম এ বিৰ মধ্যবিন্দু দিয়া আছে। আমি এইকেইটাৰ ভিতৰত এইটো লিখি দিলোঁ। তেনে একেদৰে চি এম ডি এম সমান হ'ব। প্ৰশ্নত দিয়া আছে ডি এম চি এম সমান হ'ব। এইটো লিখিব লাগিব প্ৰশ্নমতে লিখিলেও হ'ব, প্ৰশ্নমতে। আৰু এটা আমি ইয়াত বিপৰীত শিক্ষকগণ পাম। দুডাল ৰেখাই এডাল ৰেখা আৰু এডাল ৰেখা যদি ৰেখা বুলি আমি ধৰি লওঁ, এইটো কোণে সমান হ'ব, কাৰণ কেলৈ এযোৰ ৰেখা যেতিয়া কটাকটি কৰে বিপৰীত কোণ তাক বিপৰীত শিক্ষক কোণ বুলি কোৱা হয় আৰু বিপৰীত শিক্ষক কোণবোৰ সদায় সমান হয়। আমি লিখিব লাগিব বি এম ডি এইটো কোণ আৰু ইফালৰ আনটো ত্ৰিভুজৰ কোণ এ এম চি। এইটো বিপৰীত শিক্ষক কোণ। আমি এই ত্ৰিভুজ দুটাৰ 3যোৰ বস্তু সমান পাই গ'লোঁ। এতিয়া আমি লিখিব পাৰোঁ এতেকে ত্ৰিভুজ এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি। চৰ্তটো হ'ব আমাৰ দুযোৰ বাহু এযোৰ কোণ, ছাইড এংগল ছাইড। স্বীকাৰ্য অনুসৰি বা চৰ্ত অনুসৰি লিখিব পাৰা। আমাৰ প্ৰথম প্ৰশ্নটোৰ সমাধান হৈ গ'ল।